সোধা পোছা কৰি হয় নি পিছে এটা কথা মই নন্দৰাজক লগ পাবৰ কাৰণেহে আহিছো হে পাব বাপক লগ পাছতো পাব আগতে সেই ভূতল ফেৰা কৰিব বল কিমান খাব এই দৈ চিৰা সান্দহ লাৰু মাখন কৈছো নহয় খাই খাই আপোনাৰ পেট একেবাৰে টনটনীয়া হৈ যাব আমাৰ ইয়াতে হ'ব তুমি যোৱা এতিয়া কৰাকৈ যে দানৱসকলৰ পুৰোহিত গড়গড়াচাৰ্যই নন্দৰাজক মাতিছে কি ক'লে নহয় গড়গড়াচাৰ্য ভাল বাৰু কি কৈছিলে পাহৰিয়ে থাকিলো নহয় মোৰ সেই ইমান দীঘল নাম মনত নাথাকে গতিকে আপুনি চমুকৈ নাম এটা কওক মই বাপক কোনে মতা বুলি কম চমুকৈ কবলৈ হলে তুমি কবাগৈ যে গড়গড়ীয়ে মাতিছে ভাল বাৰু গড়গড়ী 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 বাপ বাপ আপোনাক বিচাৰিছে গৰ্ভমুনি আহিছে কোনে বিচাৰিছিলে আপোনাক যাক আমি বিচাৰি আনিব নোৱাৰোঁ তেনেস্থলত আচাৰ্যদেৱ আমাৰ গৃহত পদধূলি দিলে আচাৰ্যদেৱ আমাৰ নমস্কাৰ গ্ৰহণ কৰক তথাস্তু বিৰু আচাৰ্যদেৱৰ কাৰণে আসনৰ ব্যৱস্থা কৰা ভাল বাপ নালাগে আমি আমাৰ আসন লগতে আনিছোঁ তেনেহ'লে আচাৰ্যদেৱ আপুনি আপোনাৰ আসনতে উপবিষ্ট হওক বিৰু বাপ আমাৰ কাৰণে আসনৰ ব্যৱস্থা কৰা ভাল বাপ নন্দৰাজ আচাৰ্যদেৱ মই যুগৰ বলৰে জানিব পাৰিছোঁ যে আপোনাৰ ঘৰত দুটি পুত্ৰ সন্তান জন্ম হৈছে সেয়েহে মই নিজেই আপোনাৰ ঘৰত উপস্থিত হ'লোহি আচাৰ্যদেৱ কৃপা কৰি আমাৰ গৃহত উপস্থিত হ'লহি যেতিয়া আপোনালোকে জাতক কৰ্মফেৰা কৰি থৈ যাওক নন্দৰাজ আচাৰ্যদেৱ আমি দানৱসকলৰ পুৰোহিত তেনেস্থলত আপোনাৰ ঘৰত জাতক কৰ্ম কৰা বুলি কেনেবাকৈ কংস মহাৰাজে গম পালে আমাৰ সৰ্বনাশ হ'ব তাৰ কাৰণে কোনো চিন্তা নকৰিব আচাৰ্যদেৱ বিৰু বাপ তই যা আগফালৰ দুৱাৰখন ভালকৈ বন্ধ কৰি থৈ আহ ভাল বাপ আচাৰ্যদেৱ এতিয়া আপুনি জাতক কৰ্মফেৰা কৰি থৈ যাওক নন্দৰাজ কথা শুনাতকৈ কোনেও গম নাপাব নন্দৰাজ আচাৰ্যদেৱ আপুনি আশ্বাস প্ৰদান কৰিছে তেতিয়া মই মোৰ কাৰ্য আৰম্ভ কৰোঁ ভাল আচাৰ্যদেৱ
বিৰু বাপ আচাৰ্যদেৱ বহুতো বৰ্ণনা কৰি চাই লেখি পঢ়ি আপোনাৰ পুত্ৰ দুটিৰ জাতক কৰ্মফেৰা শেষ কৰিলোঁ। এতিয়া কৰ্মফেৰাত কি পালোঁ শুনক। যশোদাৰ পুত্ৰটিয়ে অশেষ শক্তি লৈ জন্মগ্ৰহণ কৰিছে, সেয়েহে তেওঁৰ নাম হ'ব শ্ৰীকৃষ্ণ। অৰ্থাৎ শ্যামবৰণ। তেওঁ কেৱল নন্দৰজাই পুত্ৰ নহয়, গোটেই ব্ৰজবাসীক এক লেখক ল'বলগীয়া জাতি গঢ়ি তুলিব। পিছে নন্দৰাজ আচাৰ্যদেৱ তেওঁ এসময়ত বসুদেৱৰ ঘৰত জন্মগ্ৰহণ কৰিছিল, সেয়েহে তেওঁৰ আন এটা নাম হ'ব বাসুদেৱ। বাসুদেৱ ৰোহিণীৰ পুত্ৰটিৰ নাম থলোঁ বলোৰাম। তেওঁৰ হাতৰ অস্ত্ৰ হ'ব মুখল। বাপ মুখল মানেনো কি? মুখল মানে হ'ল নাঙল। নাঙল। দুটা পুত্ৰটি এক ব্ৰজবাসীক লেখক ল'বলগীয়া গঢ়ি তুলিব। পিছে নন্দৰাজ আচাৰ্যদেৱ ল'ৰা দুটিৰ বাল্যকালত বহুতো অপায় অমংগল আছে, তাৰ বাবে সাৱধান হ'ব। ভাল নন্দৰাজ আচাৰ্যদেৱ এতিয়া আপোনাৰ পুত্ৰ দুটিক আমাক স্মৰণ কৰক। ভাল আচাৰ্যদেৱ বিৰু বাপ আৰু কোনাখনক লৈ বাহিৰলৈ আহিবলৈ কওঁ। ভাল বাপ। ৰাণী আই, ৰাণী আই, কি হলো বিৰু? আপোনাক বাপে পোনাকণক লৈ সেই আগফাললৈ মাতিছে। আহক আহা আহা, লাজ নকৰিবা, আহা। পোনাকণক আশীৰ্বাদ কৰক আচাৰ্যদেৱ। নন্দ দুলাল শ্ৰীকৃষ্ণ দীৰ্ঘজীৱী হওক। নন্দ দুলাল শ্ৰীকৃষ্ণ দীৰ্ঘজীৱী হওক। নন্দৰাজ আচাৰ্যদেৱ এয়া আপোনাৰ পুত্ৰ দুটিৰ পুৰণি লোক। ভাল আচাৰ্যদেৱ মই প্ৰস্থান কৰোঁ। ভাল আচাৰ্যদেৱ বিৰু বাপ আচাৰ্যদেৱক অকণমান আগবঢ়াই থৈ আহ। ভাল বাপ। আহক আহক। হেৰি অ হেৰি, আচাৰ্যদেৱেনো পোনাকণৰ বিষয়ে কি ক'লে? কিনো ক'ব আৰু, বুঢ়া কালত নন্দৰাণী যশোদাই একেবাৰে 7খন 8খন লাগিছে। এনে বুঢ়ী নাচনী। ঠগ হেৰি চুপতিখন নকৰিবচোন, সঁচাকৈ কওকচোন, আমাৰ সোণৰ পুত্ৰ
পুতলি দুটাৰ নাম কি থলে? এইয়া চোৱা আচাৰ্যদেৱে এই দুখন শুৱনি দি থৈ গৈছে আমাৰ সোণৰ পুতলিৰ নাম থলে শ্ৰীকৃষ্ণ নামটো বাৰু তোমাৰ কেনে লাগিছে ৰোহিণী বাইদেউ ল'ৰাটোৰ নাম কি থলে? ৰোহিণী বাইদেউৰ ল'ৰাটিৰ নাম থলে বলোৰাম বলোৰাম বৰ সুন্দৰ নাম হওক তেওঁ একেটা ঠাৰিতে ফুলা দুপাহী গোলাপ ফুলৰ দৰে হওক। মই এতিয়া ভিতৰলৈ যাওঁ যোৱা ভিতৰত বাচ্চাহঁতক চাবলৈ অহা মানুহে জুম বান্ধি আছে নহয়। যোৱা কি হ'লনো? এই আলহী অতিথিসকলক ভালদৰে সোধপোছ কৰিবলৈ নাপাহৰিবা আৰু লগতে একোযোৰকৈ কাপোৰ দিবলৈও নাপাহৰিবা কিন্তু দেই হ'ব হ'ব যোৱা যোৱা কি হ'লনো? এই তেল সেন্দুৰ দিবলৈ নাপাহৰিবা কিন্তু হ'ব যোৱা আজি আমাৰ বৰ আনন্দৰ গতিকে অলপ সেই নাচ গান দিয়া বাপে বা মচি দিয়ে বা নিদিয়ে বাপ এই যেন আনন্দৰ দিনত আনন্দটো কৰি আৰু কেতিয়া কৰিম কিন্তু এটা কথা মনত ৰাখিম আলহী অতিথিসকলক ভালদৰে সোধপোছ কৰিম ভাল ভাল আৰু আইৰক অকণমান কামত সহায়ো কৰি দিবি নিশ্চয় সেইফালৰ পৰা কেইজনমান মানুহ আহিব লাগিছে মই তেখেতসকলক আগবঢ়াই থৈ আহোঁ ভাল ৰাম ৰাম একদম মানুহ এইবোৰ বাৰু ইয়াতে পেলাব লাগে নে বাৰু
আৰে